বহুতে কয় তুমি পিঁয়াজ নহৰু নিদিয়াকৈ কেনেকৈ চব্জি বনোৱা, তাকে ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ কেনেকৈ বনাওঁ আৰু কিমান যে টেষ্টি হয়। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। দেখিছেনে ৰাতিপুৱাৰ পৰা যিখিনি কাম আছিলে তাকে এতিয়া কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। বাচন ধোৱাৰ পৰা ঘৰ মোচাৰ পৰা আদি কৰি এইখিনি তামোল দেখিছেনে বজাৰৰ পৰা কিনি আনিছিলে, ফালি পেলাই ৰ'দত দিলোঁ। ইফালে পাকঘৰখন সদায় এনেকৈ চাফা কৰিব লগা হয়, এইটো আমাৰ ডিউটি হয় মহিলাসকলৰ ন। এতিয়া গা পা ধুই আহিলোঁ, বাবুৰ কাৰণে ব্ৰেকফাষ্টত চুজিৰ পিঠা বনাইছোঁ দেখিছেনে। বাবুৰ চুজিৰ পিঠা বনোৱা হৈ গ'ল, এতিয়া মই দৈ চিৰা লৈছোঁ দেখিছেনে। দৈখিনি ইমান যে ধুনীয়া হৈ আছে, বিহুত বনোৱা। এতিয়া খাই আছোঁ মই লাল চাহ অলপ বনাই। আৰু এতিয়া মই পিঁয়াজ নহৰু নিদিয়াকৈ কেনেকৈ বনাওঁ আপোনালোকক এয়া মানে যিসকলে মোক কয় আৰু মানে মোক ওচৰতে কয় ডাইৰেক্ট। প্ৰথমতে চয়াবিনখিনি ভাজি ল'লোঁ, তাৰপাছত পাঁচফোৰণ দিছোঁ আৰু এখিলা তেজপাত, দুটা জলকীয়া আৰু এতিয়া জিকাৰ আলুখিনি ভালদৰে ভাজি ল'ম। ইয়াতে পিঁয়াজ নহৰু দিব নোৱাৰি, কিন্তু আদা, গোটা জিৰা, গোটা ধনিয়া এয়া দেখিছেনে মই খুন্দি পেলাই দিম, এইবোৰ দিব পাৰে, খাবলৈ বহুত ভাল লাগে। খুন্দি পেলাই দিলোঁ আৰু অকণমান ব্লেক পেপাৰ দিছোঁ। এতিয়া দেখিছে এইখিনি আৰু কণবিলাহী 4টামান দিলোঁ কিন্তু দেই, খাবলৈ ইমান যে ভাল হৈছিলে। আৰু ইফালে খুতুৰা শাক ভাজিছোঁ, জলকীয়া দিয়ে ভাজিছোঁ আৰু দুটামান পাঁচফোৰণ আৰু এতিয়া গুটি আলু ভাজিছোঁ, পাঁচফোৰণ দিয়ে ভাজিছোঁ। তাৰপাছত বাচন ধুব আছিলে ধুই ল'লোঁ। আৰু দুপৰীয়া সাজৰ কাৰণে মোৰ থালিখন দেখিছেনে, এয়া এনেকৈ ইমান যে ভাল লাগে, যিসকলে খাই গম পায়। আৰু যিসকলে